পথাৰৰ মানে ফ্ৰণ্ট চাইডটো দেখিছেনে এইখিনি গোটেইখিনি মেটেকা হয় আৰু মেটেকাবিলাকৰ মাজে মাজে এই বস্তুটো চাওক দেখাই আছোঁ ৰ'ব এই যে গলিবিলাক দেখিছে এইবিলাক লুঙলুঙীয়াকৈ মানে অলপ মৰি মৰি আছে মেটেকাবিলাক এফালেদি নাও চলে এফালে নাও লৈ মানুহে গৰু চৰাব যায় নে কি নে ভালকৈ ইমান নাজানো বাৰু কিন্তু নাও চলে বুলি গম পাওঁ আৰু নাও দেখিছোঁ আৰু সেই অকণমান আগত নাও কেইখনমান ৰখি আছে এইকেইদিন মোৰ বসন্তীখনে মানে খুব ঘূৰিছে আমাক একদম চৰাইদেউ সোণাৰীকত বৰহাটৰ পৰা একদম মাজুলীৰ পৰা ঘূৰি মেলি এখনতে আমাৰ লগৰী আৰু এফালে আমাৰ হাজৰিকা অলপ নমস্কাৰ মাজুলীখন চাই ভাল লাগিছে বহুত আহিব আপোনালোকে চাব বহুত ধুনীয়া ঠাই ভাল পাব ইয়াৰ লগতে মোৰ ভাগ্যটো মিলিলে আৰু চাবলৈ একদম মানে মাজুলী চোৱাৰ হেঁপাহটোতো সৰুৰ পৰাই আছিলেই মাজুলী বুলি ক'লে পগলা আৰু কিতাপত পঢ়িবলৈহে পাওঁ মাজুলী ফাইনেলি আশাটো পূৰণ হ'ল আহিম বুলি যিহেতু ভাবি আছিলোঁ সময় সুবিধা মিলাই এনেকৈ আহি যাব লাগে আৰু ঘপককৈ কাৰণ বহুত দূৰ বুলি ভাবি থাকিলে অহা নহয় আৰু এনেকৈ আমি প্লেনিংটো বনালোঁ যে ৰাসতে যাম আৰু ৰাসো চোৱা হ'ব লগতে ফুৰাও হ'ব মই যে কৈছিলোঁ আপোনালোকক নাওকেইখন দেখাম বুলি এইকেইখন চাওক কি ধুনীয়াকৈ ৰখাই থৈ দিছে এতিয়া পানীবিলাক শুকাই আছে কাৰণে চাগে চলাবলৈ অলপ দিগদাৰ হয় বিকাশক এৰি থৈ আহিলোঁ বাপেকে দুইটাই অকণমান মানে ওচৰৰ ঠাইখিনি এক্সপ্ল'ৰ কৰিবলৈ আহিলোঁ এইডোখৰ হৈছে ভকতি দুৱাৰ আমি যিডোখৰত ৰাসৰ ৰিহাৰ্চেল দেখাইছিলোঁ আৰু এয়া গেটখন দি থোৱা আছে ইয়াত ভকতি দুৱাৰৰ ইয়াতে হৈছে ৰাস এয়া চাওক আৰু ইয়াত মানে চব হল ছিষ্টেম হয় মানুহে টিকেট কাটিব লাগিব টিকেট কটাৰ পিছতহে ভিতৰত গৈ ৰাস চাব পাৰিব মানে এই চিষ্টেমটো আপোনালোকে প্ৰায় জেগাতে দেখিব ইয়াত মানে সকলোতে এটা হল থাকে আৰু সেই হলতে ভিতৰত তেওঁলোকে আখৰাও কৰে আৰু লাষ্টত তাত মানে আপোনালোকে 3 দিন পাৰফৰ্ম কৰে আমাৰ তাত ৰাসবিলাকত কি হয় আধা দেখায় এদিন তাৰপিছত আকৌ এদিন আধা দেখায় মানে গোটেই নাটখন একেদিনাই দেখাই নিদিয়ে কিন্তু ইয়াত আপোনালোকৰ প্ৰথম দিনাখনে গোটেই নাটখন দেখাব তাৰ পিছদিনা আকৌ সেইখন নাটে দেখাব ইয়াত 3 দিন হয় 3 দিনহে একেখন নাটে দেখায় আৰু কেতিয়াবা তাত ভাৱৰীয়াবিলাক চেঞ্জো হয় আৰু কেতিয়াবা একেও থাকে মানে ইয়াৰ মথাউৰি হয় ব্ৰহ্মপুত্ৰ পাৰৰ আৰু এই মথাউৰিটো বোলে এইটো যিমানটো মথাউৰিটো আহিছে এই মথাউৰিটো গোটেই মাজুলীখন বেৰি আছে ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজক জনোৱা যায় যে ৰাতি 9 বজাৰ পাছত বিনা পোহৰত ময়ংগীয়া গাঁৱৰ ভিতৰলৈ বাহিৰা লোকক প্ৰৱেশ নিষেধ কৰা হৈছে অন্যথা আইনমতে দণ্ডনীয় হ'ব ইতি গাঁওৰক্ষী বাহিনী ময়ংগীয়া গাঁও মাজুলীত বেছিভাগ আপোনালোকে মিচিং আৰু দেউৰী মানুহ দেখিবলৈ পাব আৰু এইবিলাক চাওক ঘৰবিলাক চাংঘৰ দেখিছে আৰু এইবিলাক হৈছে মিচিং মানুহৰ গাঁও হয় এইখন মানে সম্পূৰ্ণৰূপে মিচিং মানুহৰ গাঁও ইয়াত অকল মিচিং মানুহে পাব বিৰাট ধুনীয়া বস্তু এটা দেখিলোঁ চাওক একদম সৰিয়হৰ খেতি কিমান ডাঙৰ সৰিয়হ খেতি কৰিছে বাপৰে একদম পূৰা হালধীয়া ইয়াত ব্ৰহ্মপুত্ৰৰ যেতিয়া পানী উঠে মানে বাৰিষা কালত এই মথাউৰিটো যিটো আছে এই মথাউৰিটো যদি নেভাঙে তেতিয়াহ'লে এই চাইডটোত পানী নহয় মানে বানপানী নহয় আৰু মথাউৰিটো এইপাৰে মানে বানপানী হোৱাৰ চান্সটো আছে আৰু প্ৰায় মানুহ মানে মাজুলী এই মথাউৰিটোৰ ভিতৰতে থাকে কিন্তু বাহিৰত যিখিনি মানুহ থাকে সেইখিনি মানুহৰহে মানে বানত অলপ ক্ষতি হয় আৰু লুইতপৰীয়া জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় আমি যিটো ৰাস্তাইদি আহিছিলোঁ এই মথাউৰি যে উঠিছিলোঁ দেখাইছিলোঁ নে আপোনালোকক সেই ৰাস্তাটোদি আমি এতিয়া যোৱা নাই এতিয়া বেলেগ এটা ৰাস্তাইদি আমি গৈ আছোঁ মথাউৰিৰ পৰা মানে বেলেগ এটা ৰাস্তাইদি নামি দিলোঁ আৰু এইফালেদি গৈ পিনি ভকতি দুৱাৰ ওলাব পাৰি বুলি কৈছে আগত মানে মানুহ দুজনমান লগ পাইছিলোঁ তাতে সুধি অহা হৈছে মানে নতুন ৰাস্তাত ফুৰি অলপ ভাল লাগেতো গতিকে গৈছা আৰু আগলৈ পাওঁগৈ নে নাপাওঁগৈ ৰাইট চাইড ন অঁ ঠিক আছে আমি চৰাইদেউ অঁ তো ইয়াৰ পৰা বোলে ৰাইট চাইড যাব লাগিব আমি ভকতি দুৱাৰলৈ নতুন ৰাস্তাত ওলাই মেলি হ'লেও মানে পাই গ'লো ইয়াৰ ঘৰত এই মথাউৰি হৈ পিনি বেলেগ ৰাস্তাত সোমাই পিনি আহিছোঁ দুপৰীয়া প্ৰায় 1টাই বাজি গ'ল আৰু এতিয়া আমি ওলাই আহিছোঁ সত্ৰকেইখন ফুৰিবৰ কাৰণে সেইকেইটা এতিয়াও নাই আইয়া আজি ইয়াতে গধূলি কৰিব দেখিছোঁ গৈ আছোঁ এবাৰ আমাৰ সত্ৰকেইখন অলপ মানে ঘূৰি আহোঁ এফালে যাব নিদিয়ে বন্ধ কৰি থৈ দিছে বহুত ভিৰ হৈ গৈছে ঘূৰা ঐ কোনটো সত্ৰ যাবা এতিয়া যাবলৈ নিদিয়ে চামগুৰি সত্ৰ চামগুৰি সত্ৰ নেকি দক্ষিণপাট ঠিক আছে আমি ভাবিছিলোঁ প্ৰথমে মানে চামগুৰি সত্ৰ গৈ দক্ষিণপাটত সোমাই মেলি চিধা আউনীআটী গুচি যাম কিন্তু এতিয়া প্লেনটো চেঞ্জ হৈ গ'ল চামগুৰি যাব নোৱাৰিলোঁ কাৰণে আমি আহি আছোঁ দক্ষিণপাট ইয়াতো ইমান ভিৰ দেখিছে গাঁৱলীয়া ৰাস্তাত ৰাসৰ ছিজনে বাছখনৰ কাৰণে গোটেইখন ভিৰ লাগি গৈছে আহি পালোহি এইফালে দক্ষিণপাট সত্ৰ এতিয়া সোমাই যাওঁ আৰু ভিতৰলৈ ইয়াতে খুলিলোঁ জোতা কেইযোৰ চাবা আৰু কৃষ্ণ চমজালো একেবাৰে ঘূৰি আহি চাম আৰু সত্ৰত যিসকল ভকত থাকে তেওঁলোকৰ কাৰণে এইফালে দেখিছে ছাইডত ধুনীয়াকৈ কোঠালিবিলাক বনোৱা আছে তেওঁলোকে ইয়াতে থাকে ৰাতি আৰু ইয়াতে তেওঁলোকৰ মানে খোৱা মেলা চব কৰে আৰু তেওঁলোকৰ কাৰণে এইটোৱে ঘৰ আৰু এটা
হৈছে দক্ষিণপাট সত্ৰ আৰু ভক্তৰ বহুত ভিৰ ইয়াত দেখিছে আমাৰ বিকাশে কোনোবা লগৰ ছোৱালী লগ পালে বোলে চেল্ফি মাৰিব গৈছে আহিছোঁ যেতিয়া ধূপ বা চাকি গছি যদি জ্বলাই নাযাওঁ তেতিয়াহ'লে বেয়া হ'ব কথাটো সেইকাৰণে এবাৰ গৈ আছোঁ আমি ধূপ আৰু চাকি আনিবৰ কাৰণে ধূপ তেলৰ গন্ধ আৰু হৰিনামৰ সৈতে সম্পূৰ্ণ এটা আধ্যাত্মিক পৰিৱেশ খুব ভাল লাগি গৈছে আহি আৰু এইকেইডাল পৰা চাপৰ্ট আছে মোৰতো লাগিব বুলি ভয়ে হয় লমিতাকে কৈছোঁ বা তালৈ কৈছোঁ ক'ব লাগিব নহয় চাৰিটা কাৰণে 4 গছ লৈ লোৱা নেকি এনেকুৱা চাৰিটা দিব চাকি আৰু বন্তি লোৱা হৈ গ'লে চাকি জ্বলাই থাকোঁ ইয়াত নামঘৰ ভিতৰত জ্বলাওঁ জ্বলাই আহিলোঁ আৰু এতিয়া ভালকৈ সত্ৰখন এটা কৰি আমি যাম বেলেগ এটা সত্ৰলৈ এইটো হৈছে দক্ষিণপাট সত্ৰৰ মঞ্চখন আৰু ইয়াতে ৰাস হয় সত্ৰলৈ অহা মানুহ চাওক না মানুহ চাওক বাপৰে সত্ৰৰ যিটো মূল প্ৰৱেশদ্বাৰ হয় সেইটো এই চাইডৰ পৰাহে আছে আচলতে এইখন হয় কিন্তু আমি আহিছিলোঁ বেক চাইডৰ পৰা এইকেইটা চাওক শহা পহু আৰু হৰিণা পহু ঐ ভাই হয় এইফালে এইফালে বহুত দূৰৰ পৰা আহিছোঁ তহঁতক চাবলৈ চা চৰাইদেউৰ পৰা আহিছোঁ অঁ পিতাই তই বৰ ভাল অ' তই আহি গ'লিছ জোতা কেইযোৰ আছে নে ঠিকে থাকে আছে ন বঢ়িয়া শিলগুটি কোনে সোমাই থৈছে মোৰ জোতাত শিলগুটি ভাড়া ধৰিছে কোনোবাই ভালে কৈছোঁ আকৌ পাই গ'লোহি আউনীআটী সত্ৰ সিহঁতক খুলিবই লাগিব এয়া হ'ব দে ইয়াত 4যোৰ জোতাৰ লগত আউনীআটী সত্ৰৰ মূল গেটখন এইখনেই ইয়াৰ পৰা আৰম্ভ হৈছে সত্ৰ দুইফালে দেখিছে দুটা পুখুৰী আছে নামঘৰলৈ সোঁ চাইডে আৰু মিউজিয়াম লেফ্ট চাইড এফালে গ'লে লাইব্ৰেৰীটো পায়গৈ ন এইফালে হৈছে সোঁ চাইড নামঘৰ মই মিউজিয়ামটো অকণমান ভিতৰৰ পৰা চাই আহোঁ আপোনালোক বাহিৰতে ৰ'ব কাৰণ টিকট অকল এটাই আছে মিউজিয়াম আছে তাৰ ভিতৰত মানে মোবাইলত ফটো তোলা বা ভিডিঅ' কৰা এলাও নাই সেইকাৰণে দেখাব নোৱাৰিলোঁ তাৰ ভিতৰত আহোম ৰজা দিনত ব্যৱহৃত বহুত সামগ্ৰী আছে যেনে গদাধৰ সিংহ ব্যৱহাৰ কৰা কাঁহী বাতি কিবা কিবি তাৰপিছত হাতীৰ দাঁত আছে তাৰপিছত লাচিত বৰফুকনে ব্যৱহাৰ কৰা হেংদাং আছে আৰু মানে বহুতখিনি পুৰণা বস্তু ইয়াত সামগ্ৰী পোৱা যাব আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে ইয়াত সত্ৰলৈ আহি প্ৰথমতে টিকেটটো কাটি ল'ব লাগিব আৰু যদি ভিডিঅ'বিলাক মানে তাত দি দিয়া হয় তেতিয়াহ'লেতো মানুহ নাহিব চাবলৈ সেইকাৰণে হয়তো কেমেৰা এলাও নাই তাত দিনটো পেটত একো এটা পোৱা নাই আমি অকণমান কিবা এটা খাই লওঁ দেই এৰিয়া ইয়াত অলপ ৰৈছিলোঁ আমি তেনেকুৱা এটা ৰেষ্টুৰেণ্ট এখনত দেখিলোঁ আমাৰ ভাস্কৰ দা আৰু মনোজ ভাই আহিছে তো মাত এষাৰ দি আহোঁ ৰ'ব ভাস্কৰ দা মই চৰাইদেউ আউনীআটী সত্ৰ আমি ফুৰি আহিলোঁ আৰু এতিয়া প্ৰায় গধূলি হ'ব হৈ গ'ল চামগুৰি সত্ৰৰ সোমাবলৈ আছিল অথনি যিহেতু ভিৰ আছিল সেইকাৰণে সোমাবলৈ নহ'ল এতিয়া ভাবিছোঁ চামগুৰিত এখন বজাৰ আছে বজাৰখন খুব ডাঙৰ হয় মানে বহুত দূৰৰ দূৰৰ পৰা বেপাৰী আহে বুলি শুনিছোঁ কলকাতাৰ পৰা আহে বোলে তাত এবাৰ সোমাওঁ কিবা কিবি যদি পাওঁ লওঁ আৰু
বহুত মানুহ আহিছে দূৰৰ পৰা। ইয়াত দেখিছে আমাৰ মনোজ ভাই, পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দা, তাৰপিছত আৰু আছাম জেট চেনেলৰ মানে গোটেইকেইজনে প্ৰায় ইউটিউবাৰসকল ইয়াত আহিছেই। মগুৰি সত্ৰ পাওঁতে মানে আমাৰ এন্ধাৰ হৈ থাকিলে প্ৰায়। আৰু এতিয়া বাইকখন আগলৈ নিলে মানে জাম লাগি যাব পাৰে, সেইকাৰণে অলপ থৈ আহিলোঁ মানে ঘৰতে। বাপৰে ইমান চাপৰ যে হা এইটো বিল্ডিঙৰ একেবাৰে তলত মানে নেকি চাপৰত? ঐ বিকাশ মাথাটো ফাটিব।